বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ নহয়। এবার বিটিচিত আর বিজেপি সরকার নাহে। হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ধাক্কা দি বাহিৰ কৰি দিম। হেমন্ত বিশ্ব শর্মা এবার ঘাট ধাক্কা দিয়ে বাহির করে দিম। বিটিসি আর বিজেপি হিমন্ত বিশ্ব শর্মা না ধাক্কা দিয়ে বাহির করে দিম বলে। চকুৰ আলি কাৰো গোলাম নহয়। কারো গোলাম নহয় মই। সমাগত বিটিচি নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে। তাৰ পাছতেই যোৱাকালি অহা এটা খবৰ, চকুৰ আলিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিটিচি নিৰ্বাচনত। 7 নং ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় হিচাপে মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে চকুৰ আলিয়ে। তাৰ পাছত একশ্যন মুডত নামি পৰিছে চকুৰ আলি। চকুৰ আলি ডেম কেয়াৰ। চকুৰ আলিয়ে ভয় নকৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো। অন কেমেৰা সাংবাদিকৰ সন্মুখত চকুৰ আলিয়ে ক'লে, হিমন্ত বিশ্ব শৰ্মাক এইবাৰ ধাক্কা দি বাহিৰ কৰি দিম। চকুৰ আলি কাৰো গোলাম নহয়। প্ৰায়ে চৰ্চাত থকা এগৰাকী ব্যক্তি, কেতিয়াবা ৰাজনীতিলৈ আহে, কেতিয়াবা পদপথত দোকান দিয়ে, কেতিয়াবা কান্দি কান্দি ভিডিঅ' বনায়। কিন্তু এইবাৰ বিটিচি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সুযোগ লাভ কৰাৰ পাছতেই যেন মূৰৰ ওপৰত উঠিছে চকুৰ আলিৰ অহংকাৰ। চকুৰ আলিয়ে অপেনলি কৈছে যে চকুৰ আলিয়ে কোনো হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে। চকুৰ আলিয়ে এইবাৰ বিটিচিত বিজেপি চৰকাৰ আহিবলৈ নিদিয়ে। এসময়ত চকুৰ আলিক ভাল পাইছিল হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ গৈছিল চকুৰ আলি আৰু তাৰ পাছতেই চকুৰ আলিয়ে বিজেপিৰ হৈ প্ৰচাৰো চলাইছিল। কিন্তু এতিয়া সময় সলনি হ'ল চকুৰ আলি। এসময়ত শ্বৰ্ট ফিল্ম বনোৱা চকুৰ আলি এতিয়া এজন ৰাজনৈতিক নেতা। নিজকে শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতা বুলি ভাবি চকুৰ আলিয়ে এতিয়া অপেনলি কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ভয় নকৰোঁ। বিটিচিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধাক্কা দি বাহিৰ কৰি দিম, কাৰণ চকুৰ আলি কাৰো গোলাম নহয়। বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ নহয়। গতিকে এবার জিকাটো ফাইনাল। একটু যে জনে যি কয় থাকো জিকাটো এইবাৰ চকুৰ আলি তাৰমানে বিটিচি দখল কৰিব। একটু নিশ্চয় দখল করেন। বিটিসি এবার হেমন্ত বিশ্ব শর্মা এবার ঘাট ধাক্কা দিয়ে বাহির করে দিম। বিটিসি আর বিজেপি হিমন্ত বিশ্ব শৰ্মাক না ধাক্কা দিয়ে বাহির করে দিম ওলাই। হ্যাঁ ওলাই দিম একদম। কাক থাকা মানে হেমন্ত বিশ্ব শর্মা ইয়াতে সোমাবলৈ নিদিম, একদম বিটিসি আউট করে দিম। এবার বিটিসিত আর বিজেপি সরকার নাহে, একটু লিখি লওক। কি কাৰ চৰকাৰ আহিব দিব? এইটো কাৰো চৰকাৰ আহে পিছত চাব, কিন্তু হেমন্ত চৰকাৰ নাহে, এইটো 100%। তুমিতো মামাই তোমাক ভাল পায়। মা ভাল কি মামা সকলে পায় নাই, মা ভাল পোৱা সকলে মানুহে পায়। চুগালিক ভাল সকলে পায়, সকলে মৰম কৰে। কি মোক কাৰো কংগ্ৰেছৰ নহয়, কাৰো গোলাম নহয় মই। ব্যুৰ' ৰিপৰ্ট, খাটাং সংবাদ।